মনত ৰাখিব, পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক। উপদেশৰ প্ৰয়োজন নাই। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে। সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আপুনি সেই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায়। যিমান সফল লোকসকলে পায়, নীৰৱ হৈ নিজৰ কাম কৰি যাওক। আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। আমাৰ জীৱনটোৱে এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰে। ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা।